এটা হল যে ৰাষ্ট্ৰীয় শিক্ষানীতিক অনুকৰণ কৰি আমাৰ ৰাজ্যৰ শিক্ষা ব্যৱস্থাটো আমি নতুন ধৰণে সজাই পৰাই তুলিব খুজিছো আমাৰ সম্পূৰ্ণ ষ্ট্ৰাকচাৰটো এতিয়া বদলি হৈ যাব কেজি আপাৰ প্ৰাইমেৰী লোৱাৰ প্ৰাইমেৰী এই কথাবিলাকৰ পৰিৱৰ্তে এতিয়া যেটো ব্যৱস্থা হ'ব 5 + 3 + 3 + 4 অৰ্থাৎ প্ৰথম 5টো হ'ব যাক আমি নাৰ্সাৰী বুলি কওঁ লোৱাৰ কেজি বুলি কওঁ আপাৰ কেজি বুলি কওঁ ক্লাছ 1 আৰু 2 বুলি কওঁ এই গোটেইখিনিক এতিয়া সন্মিলিত হৈ যাক প্ৰি স্কুলিং বুলি আমি সাধাৰণতে আজিৰ দিনত কওঁ তাৰ নাম হ'ব ফাউণ্ডেশ্যন বা এই বিদ্যালয়বিলাকৰ নাম আজিৰ প্ৰায় ইংৰাজীত ফাউণ্ডেশ্যন হ'ব অন্যথা তাক বুনিয়াদী বিদ্যালয় বুলি কোৱা যাব তাৰ পিছত আজিৰ যি 3 4 5 যেটো নতুন শিক্ষা নীতি 6 7 8 হ'ব আজি যেটো কাৰণ আপাৰ কেজি লোৱাৰ কেজি নাৰ্সাৰী 1 2 এইখিনি পঞ্চমত গুছি গ'ল তাৰ পিছত আহিলে 6 7 8 এই যেটো আমাৰ হ'ব আসলতে আগৰ শিক্ষা নীতি মতে এটো 3 4 5 কিন্তু নতুন শিক্ষা নীতি মতে এইটো হৈ গ'ল 6 7 8 এইখিনি এটা আমাৰ শ্ৰেণী বিভাজন হ'ল তাক আমি প্ৰস্তুতি পৰ্ব বুলি জানিব প্ৰিপাৰেটৰি বুলি হ'ব শিক্ষা বিভাগে তাৰ এটা উত্তম অসমীয়া লব ভাবানুবাদ কিন্তু প্ৰিপাৰেটৰি বা আজিৰ আলোচনাত আমি তাক প্ৰস্তুতি পৰ্ব বুলি আমি ক'ব পাৰো তাৰ পিছত আজিৰ যিখিনি 6 7 8 আছে এই 6 7 8 খিনি হ'ব মধ্যম বৰ্গ অৰ্থাৎ এমই স্কুল যিখিনি আজি আছিল 6 7 8 এইখিনি হ'ব মধ্যম বৰ্গ আৰু ফাইনালি যেটো 9 10 11 12 হ'ব এইটো হ'ব হাই স্কুল বা সিনিয়ৰ সেকেন্ডাৰী স্কুল তাৰনে 5 + 3 + 3 + 4 অৰ্থাৎ স্কুলীয়া গোটেই শিক্ষা ব্যৱস্থাটো 15টা ক্লাছত চলিব তাৰনে এটা ল'ৰা যদি 0ত পঢ়ে 15 বছৰৰ মূৰত তেওঁ আগবাঢ়ি যাব পাৰিব 15টা শিক্ষা বৰ্ষ শেষ কৰাৰ পিছত তেওঁ ক্লাছ 12 পাস কৰিব এডমিশন হয়তো 3 বছৰ ল'ব পাৰে 4 বছৰটো ল'ব পাৰে বেলেগ কথা কিন্তু স্কুলত 15টা বৰ্ষ থাকাৰ পিছত ল'ৰাজনে ক্লাছ 12ত পৰীক্ষা দিব পাৰিব